Hello everyone, welcome to Deepsika Small World. আজি মই আপোনালোকৰ মাজলৈ এযোৰ ৰিবন এমব্ৰইডাৰী কৰা কাপোৰ লৈ আহিছোঁ যিযোৰ মই মিক্স পাটত কৰিছোঁ লাইট ব্লু কালাৰৰ কাপোৰ তাত মই ডাৰ্ক পিংক লাইট পিংক আৰু গ্ৰীণ কালাৰ দি পেলাই কৰিছোঁ আৰু তাত মই আপোনাৰ এংকৰ গুলিও ব্যৱহাৰ কৰিছোঁ তাতে সৰু সৰু ডট ডট যিটো মই দিছোঁ ইয়াত এইটো আপোনালোকে দেখিছে পিংক কালাৰৰ যিটো যে সৰু সৰু আছে ঠাৰিবোৰত সেইটোৰ কাৰণে মই এংকৰ গুলি ব্যৱহাৰ কৰিছোঁ আৰু এইকেইটা বস্তুৱেই লাগিব এই কাপোৰযোৰ কৰিবৰ কাৰণে এই কাপোৰযোৰ মোৰ অৰ্ডাৰ আহিছিলে লগৰ এজনীয়ে দিছিলে তাৰপিছতে সেই কাপোৰযোৰ এয়া এনেদৰে আঁকি ল'লোঁ ফুলকিপা ফুল চাদৰখনৰ দুই আগটোত এনেদৰে তিনিপা ফুল আঁকি ল'লোঁ তাৰপিছতে মাজত এনেকৈ সৰু সৰু দুটা পাহি দিলোঁ তাৰপিছতে এনেদৰে চাদৰখনৰ আগটো দেখিছে আপোনালোকে তাৰপিছতে মই এপাহ ফুল আপোনালোকক মই বনাই দেখাইছোঁ সেই ৰ'জপাহ গোটেইটো যিহেতু ভিডিঅ' কৰা সম্ভৱ নহয় সেইবাবে মই এপাহ কৰাটোকে আপোনালোকক দেখাইছোঁ আপোনালোকে অলপ আইডিয়া পাব তো যদি আপোনালোকক লাগে এক্সট্ৰাকৈ গোটেই ফুলটো কৰা ভিডিঅ' তেন্তে মোক ক'ব মই দি দিম আৰু এনেদৰে প্ৰথম এংকৰ গুলি দি পেলাই এনেকৈ গ্ৰাউণ্ডটোত 5ডাল এনেকৈ মাৰি টানি ল'লোঁ আপোনালোকে অমিলকৈ দিব মিলাই দিলে কি হয় ৰ'জপাহ ধুনীয়াকৈ নবনে পাহিকেইটা অমিলকৈ যেতিয়া দিব আপোনালোকে 5ডাল বা 7ডাল তেনেকৈ দিলে ৰ'জপাহ ভাল হয় এইটো যিহেতু সৰু ৰাউণ্ডটো সেইবাবে মই 5ডালেই দিছোঁ তাৰপিছতে এনেকৈ মাজেদি ভৰাই লৈ পেলাই ৰিবনটো মাজেদি ভৰাই লৈ পেলাই এটা এটা ঠাৰিত মই ৰিবনডাল ভৰাই গৈছোঁ তেনেদৰে ৰ'জপাহ ধুনীয়াকৈ বনি যায় আপোনালোকে ট্ৰাই কৰি চাব একচুৱেলি আপোনালোকে আইডিয়াটো লৈ লগে লগে কৰি গ'লে আপোনালোকে বেছি কামত দিব মানে খুব সোনকালে আপোনালোকে পাৰিব অৱশ্যে এইবাৰ পিছতো পাৰিব খুব ইজি হয় আপোনালোকে ধৰিব পাৰিছেই মই ধুনীয়াকৈ ভিডিঅ'টোত দেখাই দিছোঁ একচুৱেলি এইটো ঘূৰাই থাকিব লাগে ফ্ৰেমটো কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে হাতখন তেনেকুৱাকৈ কৰিবলগীয়া হৈছে অলপ প্ৰব্লেম হয় এইটো দেখাবৰ কাৰণে যিহেতু এইটো ঘূৰাই থাকোঁতে ফ্ৰেমটো সমানে মানে ঘূৰি থাকে সেইটো কাৰণে সেয়া এনেদৰে ৰ'জপাহ আপোনাৰ মোৰ কমপ্লিট হ'লেই আৰু এনেদৰে গোটেই মই তেনেকৈ ৰ'জকেইপাহ সেই ছেইম প্ৰচেছতে ৰ'জকেইপাহ এনেদৰেই কৰিছোঁ তাৰপিছতে সেই পাহিটোত আপোনালোকে এটা এনেকৈ মূৰটোত সোমাই লৈ পেলাই পাহিডালৰ মাজেদি যেতিয়া আপোনালোকে ৰিবনডাল ভৰাই দিয়ে তেতিয়া সেই ধুনীয়াকৈ কলি টাইপকৈ এটা ৰ'জৰ কলি টাইপকৈ এটা সেইটো বনি যায় তেনেকৈ আপোনালোকে বনাব পাৰিব সেইটো অৱশ্যে মই ভিডিঅ' কৰা নহ'লে আপোনালোকক মই যেতিয়া ফুলপাহৰ পাতকেইখিলা মই ভিডিঅ'টো দেখাম তেতিয়া আপোনালোকে বুজি পাব সেইটো আইডিয়াতে মই সেই কলিটো বনাইছোঁ তাৰপিছতে যিকেইটা ফুলটোৰ যিকেইটা ঠাৰি আছে সেই ঠাৰিকেইডাল মই এংকৰ গুলি দি পেলাই চেইন চিলাইটোও দিছোঁ আপোনালোকে সেইটো দিব পাৰিব চেইন চিলাইৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' দিম বা যিকোনো চিলাইৰ ওপৰত আৰু এক্সট্ৰাকৈ মই যি কৰিছোঁ ভিডিঅ' এটা দিম লং ভিডিঅ'টো যিহেতু সম্পূৰ্ণ দেখুৱাটো সম্ভৱ নহয় তাৰপিছতে দেখিছে পাতখিলা মই কেনেকৈ কৰিছোঁ যিটো পাতখিলা যিটো ডিজাইনত কৰিছোঁ তেনেদৰে সেই কলিটোও মই কৰিছিলোঁ তাৰপিছতে এনেদৰে সেই গোটেই কাপোৰযোৰ মোৰ কমপ্লিট হ'ল খুব ধুনীয়া হৈছে কাপোৰযোৰ আপোনালোকে লাষ্টত দেখা পাব তো আপোনালোকক যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব খুব এটা ৰিজনেবল প্ৰাইজত মই আপোনালোকৰ মাজলৈ কাপোৰ দিম যিহেতু অৱশ্যে কাপোৰৰ দামটো প্লেইন কাপোৰযোৰৰ কোৱালিটিটোৰ ওপৰত ডিপেণ্ড কৰে যদি আপোনালোকক কম দামী কাপোৰ ইউজ কৰিব লাগে তেতিয়া আপোনালোকক দামটো কম হ'ব আৰু যদি অলপ ভাল কাপোৰত লাগে তেন্তে দামটো অলপ বেছি হ'ব আৰু ৰিবনবোৰতো যথেষ্ট খৰচ থাকে সেইবাবে বহুত কম এটা দামত দিয়াটো সম্ভৱ নহয় আৰু কষ্টও বহুত হয় এমব্ৰইডাৰীৰ ক্ষেত্ৰত ফেব্ৰিকত ইমান এটা কষ্ট নহয় কিন্তু এমব্ৰইডাৰীৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হয় সেইবাবে ফেব্ৰিকৰ দামটো অলপ কম ফেব্ৰিক কৰা কাপোৰবোৰৰ কিন্তু এমব্ৰইডাৰীবোৰৰ অলপমান দামটো বেছি হয় তো হ'লেও মই আপোনালোকৰ কাৰণে অলপ ডিছকাউণ্টত দিম যিহেতু পূজা বুলি আৰু কিছুমান অলপ কম দিম আপোনালোকক গতিকে অৰ্ডাৰ দিব পাৰিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল তো আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই নতুন ডিজাইন মই আপোনালোকলৈ লৈ আহিম সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই